সৰি ৰুম কিন্তু নিজে ধুনীয়া সজাইছা দেই ধুনীয়া লাগিছে একেদিন চাগে লকডাউনত ঘৰতে বহি বহি এইবোৰে কৰি আছা আৰু সোফাযোৰ কিন্তু ধুনীয়া লাগিছে দেই কি যে কয় আৰু আপুনি যোগাইছে দেই আচ্ছা সুমেশ্বৰী বুলি নামাতিবচোন চুম বুলিয়ে ক'ব সুমেশ্বৰীটো বহুত অল্ড ফেশ্বন হয়তো ভালো নালাগে দিয়কচোন আৰু হয় দিয়ক আপুনি ঠিকেই কৈছে সোফাযোৰ মানে এইযোৰ নতুনকৈ অনা হৈছে আকৌ বেছ ধুনীয়া দেই তোমাৰ চইচ কিন্তু মানিছো দেই চুম একদম মানিব লাগিব মজা লাগিছে বহি পেলাই এইযোৰ সোফা আমি ইউএছৰ পৰা অৰ্ডাৰ দি অনা আকৌ সেইকাৰণে ইমান আৰাম বহিবলৈ আমাৰ ইয়াৰ লোকেলবোৰ ইমান ভাল নহয়তো আমি একচুৱেলি ইম্পৰ্টেড বস্তুবিলাক ব্যৱহাৰ কৰিহে ভাল পাওঁ দিয়ক সেইকাৰণে মানে দেহা ইউএছৰ পৰা আনিছা দামটোতো বহুত হ'ব চাগে ইমানো বেছি নহয় আৰু কিবা 5-6 লাখ এটা পৰিছিলে আৰু লোৱা টাইমত সুমেশ্বৰী কি কথা কৈছা 5-6 লাখত দেখোন গোটেই সৰু ফাৰ্নিচাৰখিনিয়ে পাই যাম একচুৱেলি আমাৰ এইখিনিতে আকৌ চব ইম্পৰ্টেড বস্তুবোৰহে ভাল পায় যে সেইকাৰণে আকৌ বাহিৰৰ পৰা অৰ্ডাৰ দি আনি থকা হয় আচ্ছা এই আপোনাৰ কাষত যে আছে এইডাল যে গছডাল যে এইডাল আকৌ জাৰ্মানৰ পৰা অৰ্ডাৰ দি অনা যেতিয়া আনিছিলে তেতিয়া সৰুৱে আছিলে এতিয়া ডাঙৰ হ'ল আকৌ এই লকডাউনৰ আগে আনিছিলোঁ আমি এইডালতো কিবা 3-4 লাখ এটা পৰিছিলে প্ৰভু কৃষ্ণ এজোপা গছত 3-4 লাখ টকা মই দিবগৈ নোৱাৰোঁ পাই ইমান টকা এজোপা গছৰ কাৰণে মই কিন্তু দিব নোৱাৰোঁ দেই আমাৰ ঘৰৰ কাষত সন্মুখতে মানে 2-3 জবা গছৰ ফুল নিজে হৈছে জানানে লাগিলে মই সেয়াই টাবত আনি কিনে সজাই মেলি থওঁ আকৌ মই ইমান টকা খৰচ কৰিব নোৱাৰোঁ দেই পাই অজ্ঞানী বাইদেউ আপুনি কিন্তু জমাইছে দেই আপুনি জমাব জানে কিন্তু একচুৱেলি মানে কি হয় আমাৰ সেইটো মানে বহুত খোলা অন্তৰৰ মানুহ যে আৰু ময়ো প্ৰায় কিনেই তাৰমানে যিটো ভাল লাগে ন এইটো মানে আমি ৰৈ থাকিব নোৱাৰোঁ আৰু কিনিয়ে পেলাওঁ আৰু মানে এনেকৈ খৰচ কৰি ভাল পাওঁ দিয়কচোন অলপ চলপ হয় দিয়া ঠিকেই কৈছা তুমি মানে আপুনি পিছে অলপ বহক মই আপোনাৰ কাৰণে চাহ একাপো যোগাৰ কৰোঁগৈ বহি পেলাই মানিছো দেই তোমাৰ মায়ে কিন্তু খুব মেইনটেইন কৰিব জানে এইবোৰ তুমি দুষ্ট হ'লেও তুমি চাগে ইমানো বেছি আমনি নকৰা আৰু ন মায়ে খুব ধুনীয়াকৈ মেনেজ কৰিছে খৰচবোৰ কৃষ্ণ প্ৰভু সুমেশ্বৰী দেখোন বেলেগ বস্তুহে মই আজিহে গম পালোঁ বাইদেউ আপুনি অকলে বহি বৰ হোৱা নাইতো চাহ আনিছে বাইদেউ এই টিপটটো ভাল লাগিছেনে এইটো জাপানৰ পৰা অনা আছিলে এই টি ছেটটো আৰু আপোনাৰ কাৰণে আজি লণ্ডন টি দি চাহ বনাইছোঁ দেই খাই পেলাই বিৰাট টেষ্টি পাব কৃষ্ণ প্ৰভু চিম্পুল কথাকেইটা সঁচা মানে লণ্ডন টি জাপানিজ টি পট সুমেশ্বৰী কিন্তু সাংঘাতিক বস্তু দেই মই মিছেছ শইকীয়া আপোনালোকে নিশ্চয় মই বনোৱা ভিডিঅ'টো চাই ভাল পালে নহয় জানো আচ্ছা ভাল পালে যদি কিন্তু লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ একদম নাপাহৰিব দেই আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু ছাইডত থকা বেল আইকনটো দবাই দিব আৰু নতুন ভিডিঅ' পাই থাকিব আজিলৈ বাৰু আহোঁ নেক্সট